নমস্কাৰ মই এতিয়া আপোনালোকক শিক্ষা সেতুত আপোনালোকে এটা ষ্টুডেণ্ট অৰ মাল্টিপল ষ্টুডেণ্টছ কেনেকৈ ট্ৰান্সফাৰ কৰিব পাৰে ফ্ৰম ওৱান স্কুল টু আনাডাৰ ছাপ'জ আপোনাৰ স্কুলত কিছুমান ল'ৰা ছোৱালী পঢ়ি আছে ক্লাছ 5ত এণ্ড এতিয়া তেওঁলোকে ক্লাছ 6ত এডমিশ্যন ল'ব টু এ ডিফাৰেণ্ট স্কুল আগতে আপোনালোকে কি কৰিছিলে যে ড্ৰপবক্সত সোমাইছিলে এণ্ড দেন বেলেগ স্কুলে ড্ৰপবক্সৰ পৰা পুল কৰিছিলে কিন্তু এতিয়া এইটো আমাৰ ৱৰ্কফ্ল'টো চেঞ্জ হৈছে এণ্ড ইয়াতে এতিয়া আপোনালোকক পঠাব লাগিব ফ্ৰম ইয়ৰ স্কুল টু দ্য স্কুল ৱেৰ দ্য ষ্টুডেণ্ট ৱান্টছ টু গেট এডমিটেড চ' আপোনালোকে এতিয়া কেনেকুৱা কৰিব এইটো বস্তু এণ্টায়াৰ প্ৰচেছ মই এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ প্ৰথমে আপোনালোকে শিক্ষা সেতু .assam.gov.in এইটো URLত যাব যোৱাৰ পিছত আপোনাৰ নিজৰ স্কুলৰ লগ ইন কৰিব আপোনালোকে লগ ইন কৰাৰ লগে লগে আপোনাৰ স্কুলৰ ডেশ্ববৰ্ডটো দেখা পাব তাৰপিছত আপোনালোকে চিম্পলি আগতে কি কৰিছিলে এই ড্ৰপবক্স ষ্টুডেণ্টছ মডিউলত গৈ কেনে গোটেইখিনি কামটো কৰিছিলে কিন্তু এতিয়া আমি এইটো মডিউলটো মুভ কৰিছোঁ এণ্ড আপোনালোকক চিম্পল ষ্টুডেণ্ট মেনেজমেণ্টত যাব লাগিব ক্লিক অন ষ্টুডেণ্ট মেনেজমেণ্ট তাতে 5th নম্বৰ অপশ্যন ট্ৰান্সফাৰ ষ্টুডেণ্টছ ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনালোকৰ স্কুলত যিমান ক্লাছ আছে আৰু ক্লাছত কিমান ষ্টুডেণ্টছ আছে গোটেইখিনি আপোনালোকে ইয়াতে টেবুলত দেখা পাব মই এতিয়া এটা ক্লাছ চিলেক্ট কৰোঁ কৌশিনী বাল বাটিকা চিলেক্ট কৰাৰ পিছত এতিয়া মই কি কৰিম মোৰ ইয়াতে চাওক আপোনালোকে গোটেই ষ্টুডেণ্টৰ নাম আহি আছে এণ্ড ষ্টেটাছ আহি আছে কিছুমান মই এতিয়া কি কৰিম 3টা ষ্টুডেণ্ট চিলেক্ট কৰিম আদিত্ৰী তনুশ্ৰী এণ্ড শিল্পী মই 3টা ষ্টুডেণ্ট চিলেক্ট কৰিলোঁ আপোনালোকে এটা এটাকৈ ষ্টুডেণ্ট চিলেক্ট কৰিব পাৰে আৰু অল ষ্টুডেণ্টছ এট ওৱান্স মই 3টা ষ্টুডেণ্ট চিলেক্ট কৰিম মই একদম বটমত যাম তাতে আপোনালোকে চাব এটা অপশ্যন আছে পুছ দ্য ষ্টুডেণ্টছ পুছ দ্য ষ্টুডেণ্ট বাটনত ক্লিক কৰিলে আপোনালোকৰ পৰা কিবা এটা ইনফৰমেশ্যন বিচাৰিব ইনফৰমেশ্যন ইজ ষ্টুডেণ্টটো কোনটো স্কুলত গৈ আছে চ' প্ৰথমে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব তাৰপিছত ব্লক চিলেক্ট কৰিব লাগিব তাৰপিছত ক্লাষ্টাৰ এণ্ড দেন দ্য স্কুল মই স্কুল চিলেক্ট কৰিম আৰু মই ছাবমিট কৰি দিম ছাবমিট কৰাৰ লগে লগে আপুনি দেখা পাব ইয়াতে ষ্টুডেণ্টৰ ষ্টেটাছটো চেঞ্জ হৈ গ'ল ফ্ৰম এইকেইটা ষ্টুডেণ্টৰ এভেইলেবল আছে সিহঁতৰ পেণ্ডিং হৈ আছে চিম্পল মই ষ্টুডেণ্টটো ট্ৰান্সফাৰ কৰি দিলোঁ টু আনাডাৰ স্কুল এতিয়া বেছ স্কুলৰ অলমষ্ট অল অপশ্যনছ এণ্ড এতিয়া বেছ স্কুলক আকৌ একো কৰিব নালাগে এতিয়া মই দেখুৱাম আপোনালোকে যদি আপোনালোকৰ স্কুলত যদি ষ্টুডেণ্ট পঠিয়াইছে কোনোবা স্কুলে আপোনালোকে একচেপ্ট বা ৰিজেক্ট কেনেকৈ কৰিব চেম প্ৰচেছ শিক্ষা সেতু .assam.gov.in ইয়াতে যাব এতিয়া মই যোনটো স্কুলত পঠাইছিলোঁ এইটো স্কুলৰ মই লগ ইন কৰি আছোঁ মই লগ ইন কৰাৰ পিছত চিম্পল আপোনালোকে ডেশ্ববৰ্ডত যাব ডেশ্ববৰ্ডত আপুনি দেখা পাইছে ড্ৰপবক্স ষ্টুডেণ্টছ এলাৰ্ট আপোনালোকে নিজৰ ড্ৰপবক্স ডেশ্ববৰ্ডতো দেখা পাই যাব কিমান ষ্টুডেণ্টছ আপোনাৰ ড্ৰপবক্সত আহিছে চ' চিম্পলি আপুনি ইয়াতে ক্লিক কৰিব পাৰে ডাইৰেক্টলি এট দ্য ন'টিফিকেশ্যন অৰ আপোনালোকে ড্ৰপবক্স ষ্টুডেণ্টছত ক্লিক কৰিব পাৰে এইটো অপশ্যনত চ' মই প্ৰথমে এইটো অপশ্যনত যাম ইয়াতে আপুনি দেখা পাই আছে RNIT স্কুলৰ পৰা আহিছে এইটো স্কুলৰ ইউডাইজ এইটো ষ্টুডেণ্ট কাউণ্ট ইমান 6টা ষ্টুডেণ্ট আহিছে মই চিম্পলি ভিউ কৰিম ভিউ কৰাৰ লগে লগে মই দেখা পাই আছোঁ কিমান ষ্টুডেণ্টছ আহিছে মোৰ স্কুলত বেলেগ স্কুলৰ পৰা কোনটো স্কুলৰ পৰা আহিছে এইটো স্কুলৰ পৰা আহিছে আৰু ইমানকেইটা ষ্টুডেণ্ট আহিছে এতিয়া মই কি কৰিম মই আইদাৰ মই একেবাৰে গোটেই চিলেক্ট কৰি একচেপ্ট কৰি দিব পাৰোঁ ৰিজেক্ট কৰি দিব পাৰোঁ আৰু মই এটা এটাকৈ কৰিব পাৰোঁ ইয়াতে আপোনালোকৰ জেণ্ডাৰ আৰু ক্লাছৰো ফিল্টাৰ আছে আপোনালোকে ইয়াৰ পৰা চেঞ্জ কৰিব পাৰে মই মেল ফিমেল গোটেইখিনি চেঞ্জ কৰিব পাৰোঁ ইয়াৰ পৰা চ' এতিয়া মই কি কৰিম মই এটা ষ্টুডেণ্ট চিলেক্ট কৰিম দুজন ষ্টুডেণ্ট আৰু মই একচেপ্ট এণ্ড এডমিট কৰাৰ লগে লগে মোক জাষ্ট এবভ ক্লাছ আহিব আইদাৰ দ্য ছেইম ক্লাছ অৰ জাষ্ট এবভ ক্লাছ চ' মই ক্লাছ 1 ছেকশ্যনে চিলেক্ট কৰোঁ আৰু মই পুল কৰি দিওঁ আমি কোনজন ষ্টুডেণ্ট পুল কৰি আছোঁ মাজনী খাতুন এণ্ড আৰিয়ান খান আমি পুল কৰি আছোঁ পুল কৰাৰ লগে লগে এই দুজন ষ্টুডেণ্ট এইটো স্কুলৰ এক্টিভত গুচি যাব মই দেখুৱাই আছোঁ কেনেকৈ এক্টিভ লিষ্টত গুচি যাব
ক্লাছ 1 ছেকশ্যনে মাজনী খাতুন এণ্ড আৰিয়ান খান এইটো ষ্টুডেণ্টত এডমিশ্যন হৈ গ'ল দ্য ষ্টুডেণ্ট ডাইৰেক্টলি গট এডমিটেড এতিয়া মই আকৌ যাম ড্ৰপবক্স ষ্টুডেণ্টলৈ ইয়াতে এতিয়াও 4টা ষ্টুডেণ্ট পেণ্ডিং হৈ আছে মই কি কৰিম মই 4টা ষ্টুডেণ্ট ৰিভাৰ্ট কৰি দিম ছাপ'জ এইকেইটা ষ্টুডেণ্ট ভুলত পঠাই দিলে কোনোবা হেড টিচাৰে অৰ মে বি ছাম ইছ্যু আছিলে চ' আপোনালোকে এইজন ষ্টুডেণ্টক এডমিট কৰিব নোৱাৰে আপোনালোকে ৰিভাৰ্ট কৰক আৰু ৰিভাৰ্ট কৰাৰ ৰিমাৰ্কছটো আপোনালোকে যিমান পাৰে ইমান ডিটেইল লিখক কিয় আপোনালোকে ষ্টুডেণ্টটো ৰিভাৰ্ট কৰি আছে চ' মই ইয়াতে চাওক কিবা এটা ভাল ৰিমাৰ্কছ দি দিছোঁ ষ্টুডেণ্ট টেক এডমিশ্যন ইন মাই স্কুল প্লিজ চেণ্ড দেম টু মই ইউটাইজ কোডো দি দিলোঁ চ' ডেট দ্য আদাৰ টিচাৰ দে ন' ডেট কোনটো স্কুলত ষ্টুডেণ্টে এডমিশ্যন লৈ আছে মই ৰিভাৰ্ট বেক কৰি দিলোঁ ৰিভাৰ্ট বেক কৰাৰ লগে লগে এই গোটেইকেইজন ষ্টুডেণ্ট আকৌ বেক টু মাই স্কুল আহি যাব মই চিম্পল এবাৰ পেজ ৰিফ্ৰেছ কৰি দিম এণ্ড চাওক ইয়াতে ষ্টুডেণ্টবিলাক ঘূৰি আহিল আকৌ অদ্বিতীদেৱ তনুশ্ৰীদেৱ গোটেইখিনি ষ্টুডেণ্ট আকৌ ৰিটাৰ্ণ হৈ আহি গ'ল এতিয়া আপোনালোকে চিম্পল এটা আমি ৰিপৰ্ট এড কৰিছোঁ ৰিপৰ্ট ছেকশ্যনত যাওক ৰিপৰ্ট ছেকশ্যনত আপোনালোকে দেখা পাব ট্ৰান্সফাৰ্ড ষ্টুডেণ্টছ ৰিপৰ্ট দিছ ইজ এ নিউ ৰিপৰ্ট আপোনালোকে ইয়াতে ক্লিক কৰক ইয়াতে আপোনালোকে কোনটো ষ্টুডেণ্ট ক'ৰ পৰা আহিছে ৰিভাৰ্ট যদি হৈছে কি ষ্টেটাছ আছে যেনেকৈ ৰিভাৰ্ট এই 4জন ষ্টুডেণ্ট মই ৰিভাৰ্ট কৰিছিলোঁ কিয় ৰিভাৰ্ট কৰিছিলোঁ ৰিজনটো ইয়াতে আছে এই 2জন ষ্টুডেণ্ট মই পুল কৰি ল'লোঁ চ' ষ্টুডেণ্ট পুল হৈ গ'ল চ' আপোনালোকে গোটেইখিনি বস্তু ট্ৰেক কৰিব পাৰে এক্সেল বাটনত ক্লিক কৰিলে ডাউনলোডো হৈ যাব গোটেইখিনি ডেটা এইটো যোনটো আপুনি টেবল দেখা পাই আছে চ' ইয়াৰ পৰা আপোনালোকে এভৰি টাইম ট্ৰেক কৰিব পাৰে যে আপোনালোকৰ ষ্টুডেণ্ট ক'ত গ'ল কোনটো স্কুলত গ'ল পুল হ'ল নে নহ'ল পেণ্ডিং আছে নে নাই চ' এই গোটেইখিনি ডেটাটো আপোনালোকে ইয়াৰ পৰা চাব পাৰে নেক্সট মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে কেনেকুৱা ষ্টুডেণ্টটো প্ৰম'ট ডিম'ট ড্ৰপ আউট গোটেইখিনি মাৰ্ক কৰিব পাৰে same student management 4th number option promotion or repeater ইয়াৰ পৰা student promote কৰিব পাৰে either you select all the students or one promote drop out admitted to private school seasonal migration long absentee আমি গোটেইকেইটা অপশ্যন এইটো মডুলতে দি দিছোঁ চ' আপোনালোকে ইয়াৰ পৰাই গোটেইখিনি বস্তু কৰিব পাৰে প্ৰমোট কৰিব লাগিলে প্ৰমোট কৰি দিয়ক ড্ৰপ আউট যদি আছে ষ্টুডেণ্ট যদি ড্ৰপ আউট হৈছে ড্ৰপ আউট মাৰ্ক কৰি দিয়ক যদি প্ৰাইভেট স্কুলত গৈছে প্ৰাইভেট স্কুলত মাৰ্ক কৰি দিয়ক গোটেইখিনি ডেটা ভৰাই চ' ইয়াতে আপোনালোকৰ ফৰ্ম গোটেইখিনি ইয়াতে এণ্ট্ৰি হৈ আছে চ' থেংক ইউ ছ' মাছ এইটোৱে আছিলে আমাৰ ড্ৰপবক্সৰ নিউ চেঞ্জেছ